আজি নিয়ৰৰ অকণো টোপনি নাই এতিয়া 10টা বাজিলে সি শুৱা নাই কাৰণ কাইলৈ তাৰ বাৰ্থডে সিও কিবা এটা গম পাইছে কাৰণ সকলোফালে ব্যস্ত হৈ আছে পাচলি কাটি আছে ডেক'ৰেশ্যন কৰি আছে সকলোফালে মুঠতে ব্যস্ত আৰু এতিয়া সোনকালে আমি খাই বৈ শুংগে আৰু 12টা বাজিলে গুড মৰ্নিং এভৰিৱান এইটো হৈছে আজি নিয়ৰৰ বাৰ্থডে কেক কেনেকুৱা লাগিছে জনাব কেকটো লগতে পেকিং কিন্তু খুব ধুনীয়া থেংক ইউ প্ৰীতি কলিতা আৰু এইফালে ৰান্ধনি আহি গৈ ৰাতিপুৱা 7:30 বজাতে চবেই পাচলি কৰাত ব্যস্ত ৰান্ধনিয়ে বনাই আছে আৰু কেকটোৰ কথা ক'বলৈ লৈছিলোঁ কেকটো আহিছে নগাঁও বৰঘাটৰ পৰা খুব ধুনীয়াকৈ বনাইছে কেকটো তাই থেংক ইউ এগেইন আৰু এইকেইটা হৈছে কাপকেকছ যিটোত আয়াঞ্চ লিখা আছে গোটেইকেইটাতে আয়াঞ্চ লিখা আছে এইকেইটা খুব ধুনীয়া হৈছে কাপকেককেইটাও দেখিবলৈ খুব মৰম লাগিছে হেল্ল' এভৰিৱান গুড মৰ্নিং সকলোকে গীতাঞ্জলি ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে এটা বিশেষ দিন আজি হৈছে 18 এপ্ৰিল আৰু আজি হৈছে নিয়ৰৰ বাৰ্থডে চ' বাৰ্থডে প্ৰিপাৰেশ্যন অলপ চলি আছে অলপ মানে অলমষ্ট হ'ল আৰু বাকী ৰন্ধা বঢ়াত লাগি গ'ল দেখাম অলপ আপোনালোকক আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে আলহী দুলহী অলপ আহিছে আৰু বাকী আগফালে বহুতো মানুহ কামতো লাগি আছে বাৰু মই চাহ তাহ দিবলৈ বহুত কাম আছে তথাপি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আজি নিয়ৰে এটা বছৰ সম্পূৰ্ণ কৰিলে আশীৰ্বাদ কৰিব তাৰ ভৱিষ্যতটো যাতে ভাল হয় সুকলমে সুস্বাস্থ্য হৈ থাকে তাৰে আশীৰ্বাদ কৰিব আৰু এইখিনি নিয়ৰৰ বাৰ্থডে প্ৰিপাৰেশ্যন অলপ ডেক'ৰেশ্যন দেখাই দিছোঁ আপোনালোকক বাকী সম্পূৰ্ণকৈ পিছত দেখাম আৰু ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু সেয়া বাহিৰত একদম চকী টেবুল ভৰ্তি হৈ আছে কাৰণ এইখিনি ঠিক কৰিবলৈ আছেই আৰু বাহিৰত কৰি আছে পেণ্ডেলৰ কাম সেইফালে অলপকৈ কৰি আছে সকলো মিলিজুলি আৰু এটা কথা খুব ভাল লাগিল যে বতৰটো খুব ধুনীয়া কৰি দিলে কালি ৰাতিও বতাহ ধুমুহা আছিলে আৰু এইফালে নিয়ৰ শুলে গা চা ধুৱাই দিলোঁ সি শুই গ'ল এতিয়া বাজিছে 10:30 কিন্তু বহুতখিনি বস্তু বনাই হ'লেই বোলে কাৰণ সোনকালে হৈ যাব আৰু এইফালে মই ৰেডি হৈ গ'লোঁ নিয়ৰৰ বাৰ্থডে যদি মাক ৰেডি নহয় কেনেকৈ হ'ব হয়নে সেয়া মই ৰেডি হৈ গ'লোঁ অলপকৈ মানুহ অহা ষ্টাৰ্ট হ'ল আৰু বহুতখিনি আহিব আছে বাৰু তথাপি বহুতখিনি আহিছে আৰু এতিয়া কেকৰ আগত এখন টেবুল ফিট কৰিব লাগিব য'ত কেক কটা হ'ব সেইখিনি কৰোঁগৈ মই চাই চিতি লৈ পেলাই লগতে আৰু চাহ তাহো দিবলৈ আছে গতিকে কেমেৰাটো ইমান ধৰি থাকিলে ভাল কথা নহ'ব সেইখিনিতো লাগিব যিমানখিনি পৰা অকণকৈ দেখাম বাৰু আৰু এইটো হৈছে নিয়ৰৰ ড্ৰেছটো আজি বাৰ্থডে ড্ৰেছ তাৰ মোৰ চইচ আৰু কোনোবাই সুধিব পাৰে নহয় ক'ৰ পৰা আনিছে বুলি সেইকাৰণে কৈ দিছোঁ যে মই তাৰ চব বস্তু ফাৰ্ষ্টৰ পৰাই আনো আৰু এইখিনি মাংসখিনি হ'ল বাকীখিনি নেদেখাওঁ আৰু দেই এইখিনি দেখাইছোঁ বাৰু সকলো মানুহ আহি পালেহি আৰু সেইকাৰণে কেকটো কাটি লওঁ বুলি ভাবিছোঁ কেকটো এবাৰ আপোনালোকক ভালকৈ দেখাইছোঁ চাওক কি ধুনীয়া কেক অ' মাই গড বহুত ধুনীয়া আৰু এইটো নিয়ৰৰ ড্ৰেছে সৈতে নিয়ৰ আৰু সি গাড়ী ভাল পায় ন সেইকাৰণে গাড়ী জানো অকণ ওচৰলৈ যোৱা Hey!
আৰু এইফালে খোৱা বোৱা চলি আছে অলপ মানে খালে এইটো থাৰ্ড টিপ বহিছে নেকি ছেকেণ্ড নে থাৰ্ড টিপ বহিছে নাজানো খাই আছে সকলো লাগি আছে সকলো ব্যস্ত মই খোৱা নাই বাৰু খামগৈ আৰু আপোনালোকে চাগে মোৰ মাতটো ভাবিছে মোৰ একদম চৰ্দি হৈ আছে সেইকাৰণে এডিটিং কৰোঁতে মাতটো অকণমান বেয়া আহিব আৰু সেইখিনি মেনেজ কৰি ল'ব আৰু বাকী এতিয়া আমিও খাই লওঁ আৰু এইফালে ককায়েক ভনীয়েক গোটেইকেইটাৰে ফটো উঠাক লৈ উল্টা পুল্টা কৰি আছে গোটেইকেইটাই ফটো এখন উঠিম বুলি ভাবিছে গোটেইকেইটাই ইফাল সিফাল কৰি আছে মোৰ চাই পেলাই ভাল লাগিলে কাৰণ এইখিনিও মই কেপচাৰ কৰি ৰাখিলোঁ সেয়া ইফাল সিফাল আৰু ইয়াত আছে নিয়ৰৰ খুৰাক পেহীয়েক জেঠাইক বৰ্তাক পেহাক জেঠুৱেক সকলো দেউতাকো আছে দেই ফটো উঠি বেয়া পোৱা মানুহ এতিয়া সন্ধিয়াই হ'ব হ'ল কিন্তু আলহী আহিয়ে আছে সেইকাৰণে খোৱা বোৱা যোগাৰ দি আছোঁ কামত লাগি আছোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰিম চাগে আৰু বেছি সময় নকৰোঁ কাৰণ মেইনখিনি দেখালোৱেই যেতিয়া সেইকাৰণে আৰু এইফালে বেলুনখিনি পৰি আছে এৰুৱাবতো লাগিব এতিয়া কাৰণ এইখিনি এনেকৈ থাকিলেও নহ'ব জেগাৰ প্ৰয়োজন যিহেতু সেইবাবে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ অল